কুলিয়ে মাতিছে খুজদৰ খবৰ দিছে ওলাই আহিছে সেয়া ওলাই আহিছে এই বাটেৰে নমস্কাৰ খুলুমবাই আজি আমাৰ নাগৰিজুলি সমষ্টি আৰু শুক্লাই চাৰপাং সমষ্টি পৰিষদীয় সমষ্টিৰ ভিতৰত আমাৰ ইলেকশ্যন প্ৰচাৰ চলি আছে। মই মাত্ৰ এই মুহূৰ্তত নাগৰিজুলি আমাৰ কলেজ চৌকত আহি পাইছোঁ। আমাৰ যিটো যিটো ষ্টাৰিং অফিচ এই কাৰ্যালয়ত থাকি মই এইটোৱে ক'ব বিচাৰিছোঁ, যিখিনি আমি গাঁও বা চুবুৰীত গৈ আহিলোঁ, প্ৰতিটো চুবুৰীৰ সমাজে এইটো কথাই কৈছে আমাক লোকেল কেণ্ডিডেট লাগে। আপুনি কোনটো জেগাৰ মানুহ মোক সুধিছে। মই ক'লোঁ মইতো দুবাৰকৈ MCLA হ'লোঁ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ দেউলকুচি গাঁৱৰ মই পবিত্ৰ কুমাৰ বড়ো। মোৰ জেগাটো দেউলকুচিত গড়েশ্বৰ পৰিষদীয় সমষ্টিত পৰে। এই হিচাপে মই স্থায়ী এজন কেণ্ডিডেট। আমাৰ দলে মাননীয় প্ৰমোদ ছাৰ যিহেতু সভাপতি আমাৰ UPPL দলৰ, তেখেতৰ অৱদান আশীৰ্বাদত মই কেণ্ডিডেট পাইছোঁ। যিহেতু এই দুদিনত যিখিনি ঘূৰি মই ৰাইজৰ সঁহাৰি অনুভূতি মই খুব ভাল লাগিছে। যিহেতু তিনিটা পৰিষদীয় সমষ্টিৰ ভিতৰত বিভিন্ন জাতি জনগোষ্ঠী আছে, এই জনগোষ্ঠীবিলাকৰ মাজত গৈ বিভিন্ন দংগল সংগঠনে মোক সঁহাৰি জনাইছে। নিশ্চিতভাৱে মই ভাবিছোঁ তিনিটা সমষ্টিৰ ভিতৰত যিখিনি সঁহাৰি নিশ্চিতভাৱে জয় হোৱাটো খাটাং বুলি মই ক'ব পাৰোঁ। আৰু ইয়াৰ প্ৰতিদ্বন্দ্বিতা হিচাপে BJP দলৰ কেণ্ডিডেট ভিক্টৰ দাসে থাকিব। তেখেতে যিহেতু তামোলপুৰৰহে এজন বাসিন্দা, এই গড়েশ্বৰ সমষ্টিত বিধানসভা সমষ্টিৰ ভিতৰত নাই। তাৰ কাৰণে লোকেল কেণ্ডিডেটকে প্ৰাধান্য বিচাৰিছোঁ। MCLA যিটো অভিন বিশ্বাসত নিৰ্দলীয়ভাৱে বৰ্তমান কৰাইছে, তেখেতক যিখিনি ছাপোৰ্ট কৰিব সেইখিনিতো যাবই। মোৰ বৰঞ্চ ভালেই, এইটো আশীৰ্বাদ হ'ব। তেখেতে এজন বেংগলী জনগোষ্ঠীৰ নেতা হিচাপে 40,000 ভোট আছে বেংগলী, তাৰে ভিতৰত প্ৰায়ভাগ BJP দলৰ সমান্তৰটো বেছি আছিলে। সেই হিচাপে BJP আৰু তাৰে লগত নিৰ্দলীয় হিচাপে ৰবীন্দ্ৰবালা বিশ্বাসে উঠি দিলে। ইপিনে অলপ যদি টানাটানি হয়, তেখেতসকলৰ যিখিনি পাব লগা ভোট ডাইভাৰ্ট হৈ যাব। এই হিচাপে মোৰ কাৰণে এইটো আশীৰ্বাদে, মই আশীৰ্বাদ বুলিহে ভাবিছোঁ। তাৰ কাৰণে মই জয়াটো এইটো লাইনত ক্লিয়াৰ হৈ আহিছে। তাৰমানে আৰু বিভিন্ন 14জন কেণ্ডিডেট আছিলে কালিলৈকে। আজি কিমানজন উইড্ৰ কৰিছোঁ মই খবৰটো পোৱা নাই এতিয়ালৈকে। এতিয়া গম পালোঁ যেনিবা 12জন বুলি ক'লে। ঠিক আছে, সেইখিনি যদি হৈছে, তাতো আৰু কিছু ব্যক্তিসকলে মই পাব লগা ভোটখিনি নাপাব লগা ভোটখিনি তেখেতসকলে টানি নিব। এই অংকটো মই ভাল অংকত মই ভাগত পৰিছে হিচাপে নিশ্চিত মই জয় হোৱাটো। শাসনৰ জ্যেষ্ঠ দলটোৰ যিগৰাকী প্ৰাৰ্থী ভিক্টৰ দাস, তেওঁৰ কেইবাগৰাকীও এতিয়া ষ্টাৰ কেম্পেইনাৰে প্ৰচাৰত নামি পৰিছে। বিশেষকৈ জয়ন্ত মল্লবৰুৱাও প্ৰচাৰত আহি পৰিছে হেলিকপ্টাৰৰ যোগে। সেইটোৰ লগত জড়িত নাই, আমাৰো অভিজ্ঞতা আছে। আমাৰ মাননীয় প্ৰমোদ বড়ো ছাৰোতো যোৱা MCLA নিৰ্বাচনত বহুত প্ৰচাৰ কৰিছিল, আমিও শাসনত আছিল। সেইটোৰ লগত জড়িত নাথাকে। পৰিৱেশটো অলপ বেলেগ ধৰণৰ হয় ইলেকশ্যনৰ সময়ত। হিচাপে কাৰ ভাগ্যত কি হয় এইটো সময়ে ক'ব। বৰ্তমান যিহেতু এটা সমাজে কয় পৰিষদৰ নিৰ্বাচনটো বেলেগ আৰু বিধানসভা নিৰ্বাচনৰ পৰিৱেশটো বেলেগ বুলি কয়। হিচাপে মোৰ অভিজ্ঞতাৰে আমাৰ যিটো পক্ষ, আমি এঘৰীয়াকৈ ইলেকশ্যন খেলিছে, কাৰণ আমি এলায়েন্সত নাই। আৰু আগতে আমাক এটা মাইনাছ কৰিছিলে, BJP দলত এলায়েন্সত থকাৰ কাৰণে আমাক ভোটৰ পৰা ইছলামী ভোটটো আঁতৰাই গৈছিল। বৰ্তমানতো আমি এলায়েন্সত নাই, আমি অকলেই নিৰ্বাচন খেলিছে। তাৰ কাৰণে আমাৰ লগৰ সকলো যিটো 29,000 ভোট আছে ইছলামী ভোট, এইখিনি ভোটত আমাৰ ছাপোৰ্টত আহিছে। মই 80,000 কৈছোঁ, 80,000 ভোট লৈ মই জয়লাভ হ'ব। BPF প্ৰাৰ্থিত্ব দিয়াৰ আগতে BPF দলৰ যিখিনি ভোটাৰ আছে, এইসকল আপুনি তেখেতসকলে ভাল সঁহাৰি দিছে।
আমাক ৰাইজে কৈছে কি মোৰ পাৰ্টীৰ লগত আমাৰ কথা নাই, কেণ্ডিডেটৰ লগতহে কথা। যিজন মানে কেণ্ডিডেট সেই লোকেল, আৰু বাকী যিটো আমাৰ যিটো কেণ্ডিডেটেই নাই, এলায়েন্সত থাকিলেও আমাক নিজাববীয়াকৈ দলত যদি কেণ্ডিডেট থাকিলে হয় আমি ফুল্লি সঁহাৰি দিলোঁ হয় বুলি কৈছে। হিচাপে বৰ্তমান এইখিনি কথাখিনিও ৰাইজৰ পৰা আমি পাইছোঁ, নিশ্চয় আমি আশা কৰিব পাৰোঁ। এইখিনি